বছৰটোৰ প্ৰথম দিনাই আল্লাহৰ আশীৰ্বাদ বিচাৰি আমি দৰগা শ্বৰীফত আহিলোঁ। বছৰৰ দিনা আমি আহিছোঁ শাহজাহান বাবাৰ মাজাৰত দোৱা কৰাৰ কাৰণে। আৰু আপোনালোক সকলোকে হেপী নিউ ইয়াৰ মোৰ ফালৰ পৰা। গোটেই আমি বা ভনী গোটেইকেইটাই আহিছোঁ আমি। সকলোকে হেপী নিউ ইয়াৰ আমাৰ পৰিয়ালৰ ফালৰ পৰা। ওপৰতে আছোঁ আমি এতিয়া, তলত অলপ দেৰিকৈ যাম। ৰিয়া বাইদেউ আহিছে, ৰিয়া। আৰু 1 জানুৱাৰীৰ দিনাই আমি হাজো দৰগা শ্বৰীফত আহিছোঁ, শাহজামাল বাবা দৰগা শ্বৰীফত। আমি গোটেই বা ভনীকেইটা আহিছোঁ আশীৰ্বাদ লোৱাৰ কাৰণে। মম ধূপ আৰু এনেকৈ লৈছোঁ জ্বলোৱাৰ কাৰণে। তলতে এনেকৈ কিনিব পায়, লৈছোঁ আমি। এইখিনি লৈ আৰু ওপৰত যাম। আৰু আল্লাহৰ আশীৰ্বাদ বিচাৰি এনেকৈ বছৰটোৰ প্ৰথম দিনাই আমি আহিছোঁ দোৱা কৰাৰ কাৰণে। আৰু ল'ৰা দুটাকো লৈ আহিছোঁ মই, আৰু বা ভনী আমি গোটেইকেইটাই আহিছোঁ। আৰু বা ভনীৰ ল'ৰা ছোৱালীকেইটাও আহিছে, গোটেইকেইটাই আমি আহিছোঁ। আৰু আমি দৰগা শ্বৰীফত এনেকৈ ধূপকাঠি জ্বলাইছোঁ, আল্লাহৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু বছৰটো ভালে ভালে যায়। আৰু আমি তলত নামি আহিলোঁ, আৰু তলত বহুত পিকনিক গাড়ী দেখিছোঁ, পিকনিক খোৱা গাড়ী। সকলোৱে আহিছে 1 জানুৱাৰী 1 তাৰিখ বুলি, আৰু বহুত গাড়ী দেখিছোঁ। সেইকাৰণে আমি নামি আহিলোঁ। আমিও ভাবিলোঁ এবাৰ চাওঁ, সেইকাৰণে আহিছোঁ। কিমান গাড়ী দেখিছনে? বহুত এতিয়া খানা খাইছে মানুহবিলাকে। আৰু ল'ৰা ছোৱালীকেইটাক এনেকৈ ওলাই আনিলোঁ, আৰু বহুতেই সিহঁতে ভাল পালে। আৰু 1 জানুৱাৰী বুলি সিহঁতকো এবাৰ ফুৰাব লৈ আহিলোঁ আমি, আৰু সিহঁতে বহুতেই ভাল পাইছে আৰু বহুত আৰু ফূৰ্তি পাইছে আৰু সিহঁতে, সেইকাৰণেও লৈ আহিলোঁ মই সিহঁতক। ৰিল বনাই আছিলে, গান মাৰিছে। বহুত ভাল লাগি আছে, আমি ফুৰি আছোঁ। ডেন্স কৰি থকাৰ কাৰণে ল'ৰা ছোৱালীকেইটা গোটেই তাতে ডেন্স চাব গ'ল সিহঁতেও। আৰু ইহঁতক আনিবই নোৱাৰোঁ, একেবাৰে ডেন্স চাই আছে। বহুত ভাল পাইছে সিহঁতেও, সেইকাৰণেও। আৰু এইবাৰ আহিছে চশমাৰ দোকানত চশমা লোৱাৰ কাৰণে, আৰু কিবা এটা ল'লে সিহঁতেও। আমি পিছবেলা গৈছিলোঁ, ভাত খাই গৈছোঁ আমি, আৰু কিবা তলত এটা খালোঁ। বহুত কিবা কানি এনেকৈ সিহঁতে খালে, গোটেইকেইটা আমি কিবা এটা খালোঁ। খাই আৰু আমি এতিয়া অলপ বজাৰো আছে সৰু সুৰা, বজাৰ কৰিবৰ কাৰণে আমি এতিয়া গৈ আছোঁ। বজাৰ কৰিব লাগিব। আৰু পিকনিকক যাম, সেইকাৰণে আৰু বজাৰত সোমালে। আৰু গোটেইকেইটাই আমি কাপোৰ ল'লোঁ, কিবা কানি অলপ যাক যি লাগে আৰু ল'লোঁ, গোটেইকেইটাই ল'লোঁ।
কাপোৰৰ দোকানত আহিছোঁ আৰু অলপ সৰু সুৰা বজাৰ, বেছি বজাৰো নহয়, অলপ কিবা কানি ল'লোঁ আমি। আৰু এইবাৰ আহিছোঁ এম মাৰ্কেটত, তাতো অলপ কিনিলোঁ দোকানতো, আৰু এই ল'ৰা ছোৱালীকেইটাৰ অলপ সৰু সুৰা কিবা বজাৰ আছে, আৰু সিহঁতৰো অলপ কিবা বজাৰ কৰিলোঁ। আৰু লেডিছৰ বস্তুবিলাক ওপৰতে পোৱা যায়, আমি ওপৰত গৈছোঁ। তাৰ পৰা প্লাজো ল'লোঁ, গোটেইকেইটাই এটা এটা আমি প্লাজো পেণ্ট কিনাৰ কাৰণেও আহিছোঁ। আৰু আমি এতিয়া হোটেলত আহিছোঁ, আৰু হোটেলতে কিবা খাই যাম আজি, জানুৱাৰী বুলি কেনে, 1 জানুৱাৰী বুলি, আৰু ল'ৰা ছোৱালীকেইটা বহুত আমনি কৰিছে হোটেলত কিবা খোৱাৰ কাৰণে, সিহঁতকো খোৱাই দিওঁ আৰু আমিও খাওঁ, হোটেলত খোৱাৰ কাৰণে আহিছোঁ। আৰু হোটেলতে কিবা আমি খালোঁ, খাই আহিলোঁ, এতিয়া ঘৰত আহি আছোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই যদি ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আজি ইমানতে শেষ কৰিলোঁ, বাই বাই।